পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেল গীতাশ্ৰী গুডলৈ স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ চেনেলটোত নতুন তেন্তে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে পায়। গতিকে দেৰি নকৰোঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আজি এটা ব্যতিক্ৰম ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আগতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ অনা নাই। আজি অকণমান বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ। মই এটা সময়ত বহুত বিহু নাচিছিলোঁ আচলতে, আৰু সেই বিহু নচা সময়লৈ আজি মই উভতি যাবলৈ বিচাৰিছোঁ। যিহেতু বহাগৰ সময়খিনি এতিয়া পাৰ হৈছে আৰু এইখিনি সময়ত মোৰ বৰকৈ মনত পৰিছিলে আগৰ দিনবোৰলৈ, আৰু চেষ্টাও কৰিছিলোঁ বহুকেইটা বিহু মঞ্চৰ লগত জড়িত হৈ থাকিবলৈ। আৰু আজি মই বিহুৰ লগত সংগতি ৰখা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আনিছোঁ। সেই যেতিয়া মই বিহু নাচিছিলোঁ, আজিৰ পৰা প্ৰায় 7 বছৰমানৰ আগৰ কথা কৈছোঁ, তেতিয়া মই কেইটামান বৰ মৰমৰ মোৰ বস্তু পাইছিলোঁ, বিহু নাচি পাইছিলোঁ। তাকে আজি আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকৰ আগতো দেখুওৱা হ'ব, আৰু মোৰ সেই মৰমৰ বস্তুকেইটা সদায় এটা এই ভিডিঅ'টোত সদায় জিলিকি থাকিব বুলি মই আশা কৰিছোঁ। কাৰণ মোৰ বহুত বেছি মৰমৰ, বহুত যত্নৰে মই ৰাখিছোঁ মৰমৰ বস্তুকেইটা। সেইকেইটা বস্তু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আচলতে মই পাইছিলোঁ 3 যোৰ সোণৰ কাণফুলি এটা সময়ত। সেই কাণফুলি কেইযোৰ মই আজি আপোনালোকক দেখুৱাম, আৰু সেই কাণফুলি কেইযোৰ হৈছে এয়া 3 যোৰ সোণৰ কাণফুলি। আচলতে এই কাণফুলি কেইযোৰ মই বিহপুৰীয়াত পাইছিলোঁ। বিহপুৰীয়া সোণাৰী সন্থাই এই কাণফুলি কেইযোৰ আগবঢ়াইছিলে, আৰু এবাৰ নহয় 3বাৰ 3খন মঞ্চত এযোৰকৈ 3 যোৰ কাণফুলি মই গোটাইছিলোঁ। আজি তাকে আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছোঁ। এই কেইযোৰ হৈছে সেই সোণৰ কাণফুলি কেইযোৰ। আৰু বহুতে মোক সেইটো সময়ত ঠাট্টাও কৰিছিল যে এইখিনি মানে সোণৰ নহয়, মিছা কথা, ইয়াতে বেলেগ কিবা মিক্স আছে, এনেকুৱা ধৰণৰ বহুত মন্তব্য শুনিবলৈ পাইছিলোঁ সেই সময়ত। যিহেতু কিছুমান মানুহ থাকেই, লোকৰ অকণমান উন্নতি হোৱা কেতিয়াও দেখিব নোৱাৰে। সেইখিনি কথা মোৰ এই কাণফুলি কেইযোৰ দেখিলে মোৰ মনত পৰে, যেতিয়া মই দেখুৱাইছিলোঁ চাওকচোন চাওক, এইকেইযোৰ চাওকচোন, মই এইকেইযোৰ বিহু নাচি পাইছোঁ এবাৰ। তেতিয়া তেওঁলোকে, মই এতিয়া নাম মেনশ্যন নকৰোঁ, তেওঁলোকে তেতিয়া মোক কৈছিলে, সেই এইকেইযোৰ সোণৰ নহয়, এইবোৰ এনেই মিছাকৈ ওপৰত সোণ পানী চৰাই তোমালোকক হেৰি কৰিছে, এনেকুৱা টাইপৰ কথা কৈছিলে। আৰু সেইবিলাক কথা মনত পৰিলে বহুত দুখ লাগে। এনেকুৱা সময়ো পাৰ হৈ গৈছে যেতিয়া মই বিহু নাচিছিলোঁ। মোৰ ঘৰত বহু ধৰণৰ কপৌ ফুল মই মানে লগাই লৈছিলোঁ। বহু ধৰণৰ কপৌ ফুলৰ গছ আছিলে। মোৰ দেউতায়ো বহুত জেগাৰ পৰা বহু ধৰণৰ কপৌ ফুল আনি ঘৰত কপৌ ফুলৰ গছ লগাইছিলেহি, যাতে এজোপা শেষ হ'লে বেলেগ এজোপাৰ পৰা মই কপৌ ফুল ব্যৱহাৰ কৰি মই বিহু পৰিৱেশন কৰিব পাৰোঁ। কিন্তু এনেকুৱাও সময় পাৰ হৈ গৈছে যে এটা ৰাতিৰ ভিতৰতে সকলোখিনি কপৌ ফুল কোনোবাই ব্লেডেৰে কাটি পেলাই দিছে, নাইবা লৈ গৈছে, এপাহো নাইকিয়া কৰি লৈ গৈছে। এনেকুৱা ধৰণৰো মানুহে কৰি দেখুৱাইছে মোৰ লগত। সেইবিলাক কথা মনত পৰিলে বহুত বেয়া লাগে। আৰু সেইখিনি সময়তে মই এইকেইযোৰ কাণফুলি পাবলৈ মই সক্ষম হৈছিলোঁ। গতিকে এই কাণফুলি কেইযোৰ মই আজি সকলোৰে আগত দেখুৱাওঁ বুলি ভাবিছোঁ। মোৰো বহুত বেছি ভাল লাগিব, যিহেতু মই তেনেকৈ বেলেগ মোৰ একো ইনকাম নাই, কিন্তু এইকেইটা মই নিজেই কষ্ট কৰি পাইছোঁ। গতিকে নিজেই কষ্ট কৰি কিবা এটা বস্তু পোৱাৰ আনন্দটো বহুত বেলেগ। গতিকে সেইকেইটা বস্তু আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এয়া চাওক, মই এযোৰকৈ দেখুৱাই দিছোঁ। একেবাৰে সৰুযোৰৰ পৰা আৰম্ভ কৰিছোঁ মই প্ৰথমতে। গোটেইকেইযোৰ আচলতে একে ডিজাইনৰ হয়, জাপি ডিজাইনৰ হয়। এযোৰ হৈছে একেবাৰে সৰুযোৰ, এযোৰ দেখুৱাই দিছোঁ। আপোনালোকে হয়তো কেমেৰাত ধৰিব পাৰিছেনে নাই, মই ধৰিব পৰা নাই ভালকৈ। আৰু এইযোৰ হৈছে একেবাৰে সৰুযোৰ, আৰু ইয়াতকৈ যোনযোৰ অকণমান ডাঙৰ সেইযোৰ দেখুৱাইছোঁ। এইযোৰ এই গোটেইকেইযোৰ বিহপুৰীয়া সোণাৰী সন্থাই আগবঢ়োৱা, আৰু বিহপুৰীয়া বৰদৈচিলা যি বিহু পাতে, মই তাতেই পাবলৈ সক্ষম হৈছিলোঁ। আৰু একেবাৰে ডাঙৰযোৰ হৈছে এইযোৰ, বিহুৰাণী পাইছিলোঁ তেতিয়া মই। এইযোৰ একেবাৰে ডাঙৰযোৰ। আৰু এই 3যোৰ মোক বহুত বেছি মৰমৰ, একদম যত্ন কৰি মই ধুনীয়াকৈ আদৰেৰে সন্মানেৰে সৈতে এইকেইযোৰ মই থৈ দিছোঁ ধুনীয়াকৈ। কেতিয়াও নাভাঙো এইকেইযোৰ, মই কেতিয়াও নাভাঙো। যেনেকৈ আছে তেনেকৈ থাকি যাব সদায়। মই থকালৈকে সদায় থাকি যাব। আৰু আচলতে
যেতিয়া কিবা এটা নিজে পোৱা হয় সেইটো সুখটো এটা অন্য সুখ লাগিলে একেবাৰে ক্ষুদ্ৰতম নহওক কিয় সোণৰ কাণফুলিয়ে যে হ'ব লাগিব কথা নাই এটা অকণমানি এপাত ক্লিপেই হওক এপাত ফুলিয়ে হওক নিজে কিবা এটা কৰি পেলাই নিজে ল'ব পৰা নিজে কষ্ট কৰি কিবা এটা পোৱা আনন্দটো এটা অকণমান সুকীয়া হয় আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট ছেকশ্যনত জনাব আৰু যিখিনি মই আগতে পাইছিলোঁ বিহু নাচি সেইখিনি বহুতখিনি চলন্ত বঁটা আছিলে আচলতে আমি যেতিয়া নাচিছিলোঁ আজিকালি চলন্ত বঁটা নাইকিয়া হ'ল আগতে চলন্ত বঁটা আছিলে সেইখিনি বঁটা মই পাওঁ পিছৰ বছৰ ঘূৰাই দিব লাগে গতিকে বহুখিনি বঁটা বৰ্তমান মোৰ ওচৰত নাই আৰু যিখিনি দেখুৱাব পৰা আছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি আপোনালোক আগ্ৰহী ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ সকলোকে বাই বাই